লকডাউনে অতিক্ৰম কৰিলে এটা মাহ। লকডাউনৰ ফলত গভীৰ সমস্যাৰ সন্মুখীন হ'ল কাঠফুলা খেতিয়কসকল। বজাৰলৈ নিব নোৱাৰাত উৎপাদন হোৱা কাঠফুলা পেলাই দিবলগীয়া হৈছে কাঠফুলা খেতিয়কসকলে। এই দৃশ্য মৰাণৰ বেজপথাৰ গাঁৱৰ। দৈনিক 20 কেজিৰ পৰা 30 কেজি কাঠফুলা উৎপাদন হোৱা ফাৰ্মখনৰ অৱস্থা এতিয়া দুখ লগা। লকডাউনৰ সময়ছোৱাত বজাৰ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত এতিয়া উৎপাদিত কাঠফুলা পেলাই দিছে সুৰজিৎ গগৈ নামৰ কৃষকজনে। মই কাঠফুলা ফাৰ্ম খোলা প্ৰায় আজি 7 মাহে হ'ল। 7 মাহৰ প্ৰথম অৱস্থাত মোৰ ভালেই আছিলে, প্ৰায় ডেইলি 30ৰ পৰা 40 কেজি মোৰ কাঠফুলা ওলায় আৰু মই তাক বিকি পিনে 7,000 পৰা 8,000 টকা মোৰ মানে লাভ হয়। আৰু বৰ্তমান লকডাউনৰ ফলত আমি যথেষ্টখিনি সমস্যাৰ সৃষ্টি হৈছে, কাৰণ কেলৈ যিখিনি কাঠফুলা উৎপাদন হৈছে কেঁচা কাঠফুলা এইখিনি আমি বাহিৰত বিকিবলৈ যাব পৰা নাই, গতিকে আমি যথেষ্টখিনি আমাৰ ক্ষতি হৈছে। গতিকে মই প্ৰায় এখন ফাৰ্মখন 80,000 পৰা 90,000 টকা খৰচ কৰি পিনে মই এখন বনাইছিলোঁ আৰু বৰ্তমান যিটো অৱস্থা, গতিকে আমি যথেষ্টখিনি আমাৰ ক্ষতি হৈছে। সেইখিনি উৎপন্ন হৈছে, কিন্তু আমি ধৰক প্ৰায় ঘৰত 1 বা 2 কেজি বিক্ৰী গৈছে আৰু যিহেতু মানুহ আহিব পৰা নাই, সেইটো কাৰণে আমি যিখিনি উৎপাদন হৈছে সেইখিনি পেলোৱা বাহিৰে অন্য একো ব্যৱস্থা নাই। চৰকাৰক এইটোৱে কওঁ যে যদিহে পাৰে আমাৰ নিচিনা খেতিয়কবিলাক অলপ সহায় কৰক, তাকে কওঁ আহ্বান কৰোঁ।